চেনেল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি শিৱানীৰ বাৰ্থডে। কালি ভ্লগটোত অলৰেডি মই কৈ দিছোঁ, বাৰ্থডে হোৱাৰ আগতে মই কৈয়ে দিলোঁ। তাৰপিছত প্ৰব্লেমটো তাতেই হৈ গ'ল জানেনে, মানে মই তাই গম নাপায় মই যে আজি যাম সিহঁতৰ তাত, মানে এইটো ছাৰপ্ৰাইজ আছিলে। তাই ভাবি আছিলে ৰবিবাৰ মানত যাম বুলি, কিন্তু আজি যোৱাটো আচলতে ছাৰপ্ৰাইজ আছিলে। কিন্তু কালি মানে কি হ'ল মোৰ নাজানো, কিবা ভুলতে মানে কিবা এটা অডিঅ'ত কৈ পাইছে যে মই আজি যাম। তাৰপাছত তাই মোক সুধি আছে, ব্ৰ কালি আহিবা নেকি তুমি, এনেকৈ সুধি আছে। তাৰপাছত মই বোলো নহয় ৰ, ভুলতে কিবা কিবি উল্টা পুল্টা বকি দিলোঁ, এনেকৈ মই কথাটো কাটি থৈ দিছোঁ। কিন্তু তাই ইমানতো বুৰ্বক নহয় আৰু যে মানে মই কিবা এটা কৈছোঁ আৰু তাই মানি ল'ব। কিন্তু তাই চাগে মানে গম পাইছে চাগে, এনেকুৱাই জানেনে মই একো ছাৰপ্ৰাইজ প্লেন কৰিব নোৱাৰোঁ কাৰো কাৰণে, কিবা নহ'লেও কিবা এটা মানে উল্টা পুল্টা কৰিয়ে দিওঁ। আৰু এয়া তাইৰ কাৰণে কিবা কিবি সৰু সৰুকৈ পেক কৰি লৈছোঁ। পেকিংটো দেখি গম পাইছে চাগে ময়ে কৰিছোঁ বুলি। এইফালে চাওকচোন ফুটা হৈ ওলাই আছে, মানে কেনেকৈ কি কৰোঁ পাত্তা পোৱা নাছিলোঁ একো। এনেকৈ উল্টা পুল্টাকৈ কিবা কিবি পেকিং কৰি থৈ দিছোঁ। চ' এতিয়া মই কলেজ যাম, কলেজৰ পৰা বাহিৰে সিহঁতৰ তাত যাম। তাইৰ আৰু ফ্ৰেণ্ড যাব মোৰ লগত, মানে আমি গোটেইকেইজনী একেলগে যাম। আৰু মই জানেনে ঘৰত কোৱাই নাছিলোঁ, মানে মোৰ মাথাৰ পৰা ওলাই গৈছিলে যে ঘৰত ক'ব লাগে। তাৰপিছত ভয়কৈ ৰাতিপুৱা উঠিছোঁ, উঠি এতিয়া কাক কওঁ, মাক ক'লে মায়ে ক'ব মই না দেউতাক ফোন কৰিব, এনেকৈ ক'ব। সেইকাৰণে মই আগতে ডাইৰেক্ট দেউতাকে ফোন কৰিছোঁ। কাৰণ মই জানো দেউতাই মানে মোক চব কথাতে বাধা নিদিয়ে, মানে যিটো কথাত বাধা দিয়ে সেইটোত মানে মোৰ একদম কুৱেশ্যন কৰিবও সাহস নাথাকে। কিন্তু মানে মাহঁত বা ভাইটিহঁত কিবা কিবি কথাত বাধা দিলেও মানে মোক বেছি বাধা নিদিয়ে আৰু মোক অলপ মৰমটো বেছিকৈ কৰে ন। তাৰপাছত সেইকাৰণে মই দেউতাক ফোন কৰিলোঁ। দেউতাক ফোন কৰাৰ পাছত দেউতাই কৈছে দে বাৰু ঠিকে আছে, কালি কিন্তু ৰাতিপুৱাতে আহিবি, এনেকৈ কৈছে। তাৰপাছত মাক ফোন কৰিলোঁ লাহেকৈ, কৰাৰ পাছত মায়ে এনেকৈ কৈ আছে, ক'বা ষ্টাৰ্ট দিছিল মাত্ৰ আৰু যে দেউতাই কিন্তু খং কৰিব দেই, ইমান ঘনে ঘনে যাই আছা, এনেকৈ ক'বা ওলাইছিল। তেতিয়া মই আগতে কৈছোঁ মই দেউতাক সুধিছোঁ দে, এনেকৈ মই আগতে কৈ থৈ দিছোঁ। চ' বহুত বকো মই, মানে মই একবাৰ বকা ষ্টাৰ্ট দিলে বন্ধ হোৱাৰ নামেই নলওঁ। এতিয়া বহুত দেৰি হৈছে, এতিয়া মই যাওঁ, ৰেডি হৈ কলেজ যাওঁ। তাৰপৰা বাহিৰে শিৱানীহঁতৰ তাত যাম। ডিউটিৰ পৰা ওলাই ৰুম নগ'লোৱে, ডাইৰেক্ট ষ্টেচন আহি গ'লোঁ, কাৰণ ৰুম গ'লে আৰু বেছি দেৰি হৈ যায়। ষ্টেচনত আহিছোঁ, ইমান মানুহ হ'বই দিয়কচোন, কাৰণ নেক্সট আছে শনিবাৰ ৰবিবাৰ আৰু তাৰ পিছৰ সোমবাৰটো হৈছে খ্ৰীষ্টমাছ। ইমানকেইটা বন্ধ একেলগেই পাইছে চবেই। লগৰ ছোৱালীজনীৰ ইয়াতে ৰখি আছে, সেইকাৰণে মই প্লেটফৰ্ম নাম্বাৰ 1 ফালে আহিলোঁ। আৰু কেকটো এইফালে অৰ্ডাৰ দি দিছোঁ, মানে তাতে গৈও ল'ব পাৰিলোঁ হয়, কিন্তু তাতে যদি যাই পোৱালৈকে মানে ৰাতি হৈ যায়, দোকান চোকান বন্ধ হৈ যায়, মোৰ জীৱন চেছ। সেইকাৰণে মই ইয়াৰ পৰাই লৈ যোৱাটো ভাবিছোঁ। আৰু একো নাই বাৰু, ট্ৰেইনত নিম, অলপ বেয়া চেয়া হ'লেও তাই এডজাষ্ট কৰি ল'ব দিয়ক। এয়া আমাৰ ওচৰতে আমাৰ বৰদেউতা আৰু বৰমাও আছে, মানে সিহঁতক ষ্টেচনত লগ পাই সিহঁতৰ লগতে আহিলোঁ। যিহেতু ৰাতিও হৈছে সেইকাৰণে একেলগে আহিলোঁ গোটেইকেইটাই। আমাৰ অৱস্থা দেখিছেনে, ট্ৰেইনখন ইমান লেট মাৰিছে নহয়, মানে একদম বিৰক্ত লাগি গৈছে। এয়া ট্ৰেইনৰ কাম চলি আছে নহয় চাংচাৰিত, তাতে বহুত টাইম লগাই দিলে। এনেই ৰাতিৰ ট্ৰেইন, তাতে আৰু ইমান দেৰি হৈছে, ভয়ো লাগিছিলে। নিকিতাৰ মুখখন চাওকচোন, তাইৰ মুখখন চাই গম পাই তাই কেনেকুৱা ইৰিটেট হৈছে। তাৰপৰা আমি আহি পালোঁ সিহঁতৰ ঘৰ। এই আণ্টিহঁতে অলপ ওলাই গৈছিলে আনিবৰ কাৰণে, আমি সিহঁতৰ ঘৰ আহি পালোঁ। মোৰ বুকত মানে একদম ধপ ধপ হৈ আছে, হাৰ্টবিট নৰ্মেলি হোৱা নাই। ছাৰপ্ৰাইজ পাব তাই, কিন্তু কিবা ধক ধক মোৰ হৈ আছে। ভিডিঅ'টোত লক্ষ্য কৰিবচোন মই কেনেকৈ ফুচফুচাই আছোঁ নিকিতাৰ লগত। তাই জোতা খুলিব ধৰিছে, মই কৈ আছোঁ জোতা খুলিব নালাগে, ব'ল ঘৰত সোমাই ব'ল। এতিয়া জোতা খুলি থাকোঁতে তাই আমাক দেখা পাব, আণ্টি ঘৰ মুচি ল'ব পিছত। তাৰপিছত এনেকৈ সোমাই গৈ আমি টেবুলত ডেক'ৰেট কৰিলোঁ সিহঁতৰ ড্ৰয়িং ৰুমত। মানে সিহঁতৰ ড্ৰয়িং ৰুমটো অলপ ছেপাৰেট টাইপৰ ন, তাই ভিতৰত আছে। তাৰপিছত এতিয়া আণ্টি তাইক মাতিব আৰু আমি দৰ্জাৰ পিছফালে লাইট অফ কৰি লুকাই আছোঁ।
Happy birthday! How? Unexpected surprise एकदम आई भी फोटो पे आई जाए Rasa song. Kucite. দেখা তুইটা এটা কাটু স্টার্ট না দে Happy birthday to you Happy birthday to you Happy birthday dear Subani Happy birthday to you আমার টিকলি টুকা খুলো তো না আন্টি রবি মাই না দে খাব দে অলপমান দি অলপ দি এইটা মানে আমার গিফট ওপেনিং সেরেমনি ফার্স্ট হেতু নিকিতার গিফট বাহ তোর ব্লগটো দান হেই হেই নহয় তুমি গেস করবা লাগতে কি আছে গেস তো বুটুজন দুখনা কিনছা কিবা শোপিস টাইপ হবারে শোপিস শিওর আরে দে শিওর গেস হেটু শিওর টু কিনবি কম্পাউন্ড দে বারো র চাই লও কি হব পারে ও তাই কি জানে নবাবারে রে এগুলো হই আনো লাগছে দে খুলি খাসুন এটা নাম্বার লেখা আছে ম্যাথ পড়াইছি বা এই ডিয়ারির কারণে ম্যাথ পড়বা লাগে জানবা লাগে না কি আছে নো লোটাস না তুই এনে মিনা নিকি ইয়ে ও কইছো मेरा गैस सही निकला দে এটা দিখা দো ওই কি কইছ না তাহা সেলফ আছে দে সেলফত তো বাবা দিব দুনিয়া কিউট লাগছি মস্ত তো গালা লাগছি না বহুত কিউট লাগছি ন এবার এবার গেস কর আগতে এটো তো সফট হয় দে বারো হেতু গেল দে মোর আগতে পেকিং তো সানা মই পেকিং করছো হাতে দি আৰু হেতু গিফট যদি মই গেস কৰাৰ মতে হই দেখো কি হ'ব হেতুত কিবা আছে কিন্তু তাই এটো বক্সটো কি জানি হে কইছে না মানে বক্সটো মানে নিজে আনছা দোকানৰ পৰা এনেকুৱা লাগছে নাজনো মই কি জানো কাৰণ কি জানা না তাই ফোন কৰি থাকোতে তাই মোকে নিজে কৈছি মোক এটা সৰু বক্স লাগা আছে একদিন অলগিতি তাই মোকে দি মই কেনে ফোন নকৰো মই কেনে ফোন কৰো এখিনি মানে ফোন কৰা উঠি যায় কিন্তু কি আছে মই নাজনো হা ও ব্রো এটা কিমান কিউট এটো চাবি ৰিং তো থবা জাগা পা নাছিলো তে দিটো নাকত পৰে দিছো কি কিউট ন মই কৈছিলো এইটো সফটাই হ'ব দে এটা এটো ফুল হৃদয় কৰি আছে দে গেস কৰ নহয় এটো কিবা আছে কিবাটো তো আছে এটো সবে জানে নাজনো এটোৰ কিবা তাই যেটোকে মেকআপৰ সকেন আই থিংক মেকআপৰ বেছি থাকবা পাৰে নাজনো নহব পাৰে মেকআপৰ কথা বেলেগ দে এটা ইকেটাও গেস কৰ এটো কি এটো খাৰু খুল নহবাও তো পাৰে এটো ব্রেসলেট পিন্ধি কিনা দেখা ন পিন্ধি থাকি যায় তাকে খুল আৰু পিন্ধি থাক গোটেই খান এইটো মই ৰাখত নিকিনলো ভালে হল ঢিলা হৈছে নেকি নো দে এটা বাকি কেটা Yes, I দে পিন্ধি থাকে তাকে সব এইটাতে চকলেট এইটা চকলেট ৰ হাতখন কছলো আৰু কিটা থাকবা পাৰে ন এটো কি
এইটো পেন্ডেন্ট নহ'লে বা তো ইয়াৰিং হৃদয় কৈ দিছে হৃদয় চুপ ইয়াৰিং নহয় চাগে বুঢ়া এইটো ক্লিপ মোক বহুত চাহত আছিল একদম মানে মোৰ উইশ লিষ্টত আছিল কিউট वाला ইয়াৰিং এইটো পিন্ধিম নাকি চব পিন্ধিব লাগিব কি কিউট লাগছে কেনে দেখাব এটাৰ লগত পিন্ধি খালি পিন্ধি যাম দে পিন্ধি থাকচোন খুলি থবি তো লাগছে না জানি এতে কিবা কিবি চলি আছে মই এতিয়া যাব পৰা পৰিস্থিতিত নাই ৰূপা কতটা মাৰি লম নেকি নাংগে দাও দে মাৰ নাংগে দে ভাল নালাগিব ও ব্ৰো এইটো কাপোৰ এইটো চিয়ৰ কাপোৰ এইটো মাৰি কিনা দে কাপোৰ এইটো পিন্ধিব নাংগে দে মুখত কেক লাগব আৰু মোক ভাল লাগছে আন্টি জানছে এইটো কি ক এইটো কনসিলাৰ না নহয় কনসিলাৰ মোৰ এনেকুৱা এটা ফিল হৈছে সঁচা কনসিলাৰ নহয় লিপষ্টিকো নহয় কিবা বহুত উজনদায়ক কিবা লিকুইড কোনটো পাৰফিউম ক জন্তু মই তোমাৰ ইউজ কৰি থাকো না বিচৰি আছিলো yes গম পাইছো হয়টোৱে এইটো মই বহুত বিচৰি আছিলো বহুত ধুনীয়া জানা না স্মেলটো মই তাইকতে যাই কিনে তাইকটো খতম কৰিছো হ'ব আৰু হৈ গ'ল গিফটৰ সিলসিলা খতম এই আমাৰ বাৰ্থডে সাৰপ্ৰাইজ হৈ গ'ল এটা ধুনীয়াকৈ খাওলা হৈ আছে নিকিতা নিকিতাই মোক ৰাস্তাই হতে কৈছে 12টাৰ গোটাই কেক কাটবা পাৰলি হ'ল গাইস বহুত সারপ্রাইজ ডাঙাল পাই হলেও নিকিতা আৰু মই ভাবছিলো কান্দবা বুলি কিন্তু তুমি নাকান্দলা আরে আজ্ঞা কান্দা অলব ন এটা বস্তুটো চাই ল'ব আপোনালোকে চাইছি অলৰেডি নিকিতা এতিয়া এটা কথা কওঁ গাইস আমাৰ এটা কেডামাই এডিক্টেড আছে তো টুকৰা চেলক ওকে ড্ৰামা কেডামা BTS ফ্যান এটো হৈছে রিল ফ্যান মেকআপ ফ্যান ইউটিউব ফ্যান ও গাইস তুমি গিফট কিটা দেখাইছো না দেখাইছো আনবক্সিং মানে গিফট কেটা দেখো নাই আনবক্সিংটো দেখাইছো তাতে গম পাইছি দে গুড নাইট